Hi friend, welcome to my bag JD Solution, Joinura Solution. আজি তোমাকক দেখাম এটা সলিউশন ইউটিউব কেনেকৈ ভেৰিফাই কৰিব পাৰি। বহুতে কিছুমানে নাজানে, সেইকাৰণে মই আজি দেখাই দিছোঁ ইউটিউবটো কেনেকৈ ভেৰিফাই কৰিব লাগে। চোৱা তোমালোকে ফাৰ্ষ্ট তোমালোকে ক্ৰমত যোৱা। এইটো মোৰ ক্ৰম দেখিছা নহয়, ক্ৰমটো ক্লিক কৰা। এতিয়া তোমালোকে থ্ৰীডট দেখিছানে, এইটো সেইটো অপেন কৰা। এতিয়া তুমি ডেস্কটপ সাইট এইটো দেখিছে নহয়, ডেস্কটপ সাইটটো অন কৰা। এনেকৈ ডেস্কটপ সাইট অন কৰা। মোৰ ডেস্কটপ সাইটটো অন হৈ গ'ল। ইউটিউব অন কৰা। এইটো কম্পিউটাৰ ভাৰ্চন হৈ গ'ল। এতিয়া এইটো ডেস্কটপ সাইট হৈ গ'ল। এতিয়া মোৰ নেট চলো হৈছে, অলপ আহি গ'ল। এনেকৈ তোমালোকে জুম কৰিব পাৰিবা। দেখিছা গান চান এইবিলাক আহিছে, গান আহিছে তোমালোকে দেখিছা। মোৰ নেটটো চুলো মাৰি আছে অলপ। এইটো মোৰ প্ৰফাইল, সেইটো ক্লিক কৰা। ক্লিক কৰি লোৱা, ক্লিক কৰা। এতিয়া ইউটিউব ষ্টুডিঅ' দেখিছা, ইউটিউব ষ্টুডিঅ'টো অপেন কৰা। ইউটিউব ষ্টুডিঅ' লাগিব কিন্তু চবকে। ইউটিউব ষ্টুডিঅ' অন হৈ গ'ল। এইটো মোৰ চেনেল দেখিছা, মই ভিডিঅ' আপলোড কৰা। ইয়াত ক্লিক কৰা, ইয়ৰ চেনেল দেখিছা। এইটো ক্ৰম অন কৰিছোঁ মই। গেট ইট, ইয়াত এতিয়া 3টামান ডট দেখিছা। ইউটিউব এপছ এইটো নালাগে অন কৰিব। ইয়াত তোমালোকে যোৱা, ছেটিং দেখিছা, ছেটিংটো অন কৰা। ছেটিংটো অন হ'ল। অন হোৱাৰ পাছত এতিয়া চেনেল ষ্টেটাছ এইটো অন কৰা। চেনেল ষ্টেটাছ দেখিছা নহয়, এইটো মোৰ চেনেলটো JD Solution। ইয়াতো ভেৰিফাই হৈ আছে। ইয়াত তোমালোকৰ ভেৰিফাই বুলি অপশ্যন এটা আহিব। এইখিনিত তোমালোকৰ ভেৰিফাই বুলি অপশ্যন এটা আহিব। তোমালোকে সেইটো ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছতে তোমালোকৰ টেক্সট মি নহ'লে ফোন নাম্বাৰ বিচাৰিব। তোমালোকৰ ফোন নাম্বাৰটো ইয়াত দি দিবা। মোৰ ভেৰিফাই হৈ আছে, সেইকাৰণে মই দেখাব নোৱাৰোঁ তোমালোকক। তাত তোমালোকৰ ফোন নাম্বাৰটো দি দিবা। ফোন নাম্বাৰটো OTP এটা আহিব তোমালোকৰ। OTPটো অহাৰ পাছত OTPটো দি দিবা। তাত OTPটো অহাৰ পাছত য়েছ কৰি দিবা। তাৰপিছত তোমালোকৰ ভেৰিফাই দেখাব। মোৰ নিচিনা এনেকুৱা ভেৰিফাই হৈ যাব। এনেকৈ তোমালোকে কৰি চাবা, আহি যাব।
এনেকৈ কৰি চালে হ'ল তোমালোকৰ সলভ হৈ যায়। কিবা যদি কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত জনাবা, মই তোমালোকক জনাই দিম। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা, কমেণ্ট কৰি জনাবা। কিবা যদি প্ৰব্লেম হয় মোক কমেণ্ট কৰি জনাবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বহুত শ্বেয়াৰ কৰি দিবা। এনেকৈ চলিউশ্যন কিছুমান মই দি থাকিম মাজে মাজে। তোমালোকৰ কিবা যদি চলিউশ্যন লাগে এনেকৈ দি থাকিম মই। আৰু ছাবস্ক্ৰাইব কৰি দিবলৈতো একেবাৰে নাপাহৰিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব দিলে আগলৈ এনেকৈ ভিডিঅ' কিছুমান দি থাকিম, চলিউশ্যন কিছুমান দি থাকিম মই। হ'ব দিয়া, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। অ'কে, বাই বাই।